নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি গৈ আছো এঠাইত গৈ আছো, আপোনালোকে থামনেল চাই নিশ্চয় গম পাইছে ক'ত গৈ আছো। এতিয়া নকওঁ, কিন্তু যাই পাই ঠিক কৈ আছো ক'ত গৈ আছো। মোৰ লগত আছে মোৰ ভাইটি, হাই কৰি দিয়া আকৌ। আৰু এজনী আছে মুখত একদম ৰুমাল দি আহি আছে শুই শুই। আৰু জানে মোৰ মিষ্টাৰটো মোৰ লগত থাকিবই, এইজন আৰু মই। আৰু ব্লগটো গাড়ীতে আৰম্ভ কৰি দিলোঁ। ঘৰৰ পৰা ওলাই আহোঁতে মানে কি আৰু বহুত জলদি হৈ গ'ল, মানে কিয় আৰু সেইকাৰণে কৰি থকা নহ'ল আৰু ত' ভাবিলোঁ গাড়ীৰ পৰা আৰম্ভ কৰি দিওঁ। ভাইটি আপোনালোকে চাই থাকিব। যিহেতু অলপ চলপ বৰষুণ দি আছিল, ৰাতিপুৱা অলপ মানে জোৰকৈ দিছিল বাৰু বৰষুণটো, কিন্তু এতিয়া অলপ কমকৈ দিছে। বতৰটো বহুত ধুনীয়া হয়, বহুত গৰমো নহয় ঠাণ্ডাও নহয়, ধুনীয়া বতৰ। আমি গৈ আছোঁ এতিয়া, বৰষুণো কিন কিনকৈ অলপ দি আছে। এতিয়া ৰোৱাৰ পিছত যে পথাৰবিলাক ইমান ধুনীয়া লাগে নহয়, একদম পুৰা সেউজীয়া। ফাইনেলি আমাৰ ডেষ্টিনেশ্যন পাই গ'লোঁ আহি। আমি যে কৈ আছিলোঁ এঠাইত আহিছোঁ বুলি, হিৰিম্বাত আহিছোঁ। আপি হাই কৰি দিয়া, তেতিয়া মুখখন দেখা নাছিল। এইজনী মোৰ ভণ্টি, সৰু ভণ্টি। আমাৰ ভাইটিয়ে ভিডিঅ' কৰি আহি আছে দেই। এতিয়া বহুত ইচ্ছা মানে মোৰ ভিডিঅ' কৰাৰ, ভিডিঅ' ৰেকৰ্ডিং কৰাৰ বহুত ইচ্ছা তাৰ। এতিয়া আমাৰ হৈ গ'ল, আপোনালোকে দেখিছে নহয়, বহুত ধুনীয়া হয়, আপোনালোকে আহিব পাৰে। আৰু ইফালে দেখাই দিয়াচোন কিমান ধুনীয়া এয়া চাওক, এই লোকেশ্যন পুৰা একদম আৰু বহুত ধুনীয়া হয়। এইফালে দেখাই দিয়া, এইফালে ধুনীয়া লোকেশ্যন একদম। এইটো আমাৰ বাহ, এইপিনে ঘূৰে। এইটা আমি এই গেট পুৰা একদম ব'লা ব'লা ব'লা। এই মূলা এই চব ফুল এইবিলাক এইবিলাক ফুলতে আছে। আৰু এইপিনে আছে, এতিয়া আমি যাওঁ। এইখন গেট
ধুনীয়া আৰু প্লেচটো এতিয়া আমি যাই আছো এতিয়া আমি যাব আহিছো হেল্ল' হয়ে গ'ল আৰু বেছি সময় নাথাকিলো বাৰু তাতে অলপ ফটো উঠিলো দুখনমান তাৰপিছত ফটোকেইখন বাৰু আপোনালোকক দিম মানে ইয়াতে ভিডিঅ'ত এড কৰি দিম আপোনালোকে চাব কেনেকুৱা হৈছে কমেণ্ট কৰিব এতিয়া আমি গৈ আছো আৰু ঘৰত এতিয়া মাৰ ঘৰত যাম তাতে ভাত খাম ইহঁত দুটাক থম তাৰপিছত আৰু মোৰ চচুৰ বস্তি যাম